Hello everyone. Today I'm going to teach you EVS of class 4, page number 8. And the lesson is festival. আজি মই ফেষ্টিভেল যোনটো চেপ্টাৰ আছে এইটো মই শিকাম আজি ক্লাছ ফ'ৰ কাৰণে তো ফাৰ্ষ্ট অফ অল I will read this lesson. After that I will explain. প্ৰথমত মই এইটো লেচনটো পঢ়াম আপটুডেট মই পঢ়াই আৰু তাৰপিছত মই এক্সপ্লেইনো কৰি যাম তাৰপিছত মই কিছুমান এক্টিভিটিজ দিম বাচ্চাবিলাকৰ কাৰণে তো তোমালোকে ঘৰত কৰিবা অ'কে let's start. Assam is a land where number of ethnic groups live together in harmony. You see, Assam is a land where number of ethnic ইয়াতে একটা হেৰি আছে শব্দ আছে ethnic বুলি ethnic ক'লে মানে ট্ৰাইবছ মানে যেনেকৈ আমাৰ ethnic ক'লে যেতিয়া আমাৰ বেচিকেলি আমাৰ ডিষ্ট্ৰিক্টত কাৰ্বি আছে ডিমাচা কাছাৰী আছে বড়ো কাছাৰী আছে কুকি আছে এইবিলাক কি হয় এথনিক গ্ৰুপছ বুলি হয় এইটো জনজাতি বুলি হিন্দীত ক'লে জনজাতি বুলি ক'ব জাতি বুলি ক'ব দেই তো লিভ টুগেদাৰ একেলগত থাকে ইন হাৰমনি মিনছ এক লগত একটা হিন্দী ক'লে একটা সে সব ৰেতে মিলজুল কৰ হা হাৰমনি पीस एंड हारमोनी माने पीस याते पीस तो नहीं कि पीस एंड हारमोनी को ले तो शांति और एकता से रहते हैं तो हारमोनी हल माने कि एक लोग थके यूनाइट थके नहीं तो असम इज ए लैंड ऑफ वेयर नंबर ऑफ इथनिक्स ग्रुप्स लिव टुगेदर इन हारमोनी दिस ग्रुप्स सेलिब्रेट डिफरेंट फेस्टिवल और ये जिमानटा ग्रुप्स मैं कैसे इथनिक ग्रुप्स माने कि जेनेका आमार कार्बी हो गल डिमासा हो गल बड़ो कछारी हो गल कुकी हो गल मार हो गल টিবা হৈ গ'ল টি ট্ৰাইবছ হৈ গ'ল এইবিলাক যোনটো হয় হেৰিবিলাক আছে তো এইবিলাক কি কৰে ডিফাৰেণ্ট ফেষ্টিভেল মানে কি হৈ গ'ল যোনটো যেনেকৈ আমাৰ যেনেকৈ পূজাবিলাক থাকে ফেষ্টিভেলছবিলাক যেনেকৈ পূজা তো আমাৰ কাৰ্বি আমাৰ ডিষ্ট্ৰিক্ট কি আছে এটা ফেষ্টিভেল হয় এইটো ফেব্ৰুৱাৰী মাহত হয় দেই টাইমটো হৈ গ'ল ফ্ৰম 14 ফেব্ৰুৱাৰী টু 19 লৈকে যায় এইটো ফেষ্টিভেলটো তোমালোকে সব জানা ফেষ্টিভেল ক'ত ভেনিউ হয় তাৰ ভেনিউ এড্ৰেছটো হৈ গ'ল তাৰালাংছো নিয়াৰ হোৱাট দিলাজি মানে বিৰলা ওচৰতে তাৰালাংছো আছে তাতে হয় এবাৰ হৈছিলে চাগে এইটো আছিলে 46th KYF কাৰ্বি ইউথ ফেষ্টিভেল এইটো কি হয় এটা ফেষ্টিভেল হয় তাতে বিভিন্ন ধৰণৰ বস্তুবিলাক আহে বিভিন্ন জনজাতিবিলাকৰ হেৰি থাকে ঘৰবিলাক থাকে কেনেকুৱা হেৰিবিলাক থাকে কেনেকুৱা কি খায় মানেকা এইবিলাক ফেষ্টিভেল বহুত ধুনীয়া হয় মানে দেই তো এমং দ্য এথনিক গ্ৰুপছ অফ আসাম বড়োছ টি ট্ৰাইবছ দেউৰী টিৱা সোনোৱাল কাছাৰী কাৰ্বিজ এক্সেট্ৰা আৰ চাম ইয়াতে কিছুমান ট্ৰাইবছৰ এথনিক ট্ৰাইবছৰ নাম দিয়া আছে এনেকৈ হৈ গ'ল বড়ো কাছাৰীবিলাক হৈ গ'ল টি ট্ৰাইবছ হৈ গ'ল যোনটো টি গাৰ্ডেনতে কাম কৰে চাহ বাগানতে কাম কৰে এইবিলাক হৈ গ'ল তাৰপিছত দেউৰীবিলাক হৈ গ'ল টিৱা আছে তাৰপিছত সোনোৱাল কাছাৰী কাৰ্বি এইবিলাক কি কিছুমান নাম দিছে ইয়াতে আৰু আছে কুকি আছে তাৰপিছত ৰাভা আছে তাৰপিছত ডিমাচা আছে হা বহুত আছে আসামত একচুৱেলি আসামতো more than 20 tribes আছে look at the following pictures of the dance form of different ethnic groups এতিয়া তাতে চাবা যেতিয়া পেজ নম্বৰ 8 যেতিয়া খুলিবা তেতিয়া তাতে লিখা তাতে চাবা কি কিছুমান ডেন্স ফৰ্ম আছে বিভিন্ন সাপোজ যিমান আমাৰ আসামত যিমান ট্ৰাইবছ থাকে এইবিলাকৰ কি আছে বিভিন্ন ধৰণৰ ড্ৰেছ থাকিব দেই সবৰ বেলেগ কাৰ্বি ড্ৰেছটো বেলেগ থাকিব আমি মানে ড্ৰেছ লগালে গম পাই যাওঁ এইটো ট্ৰাইবছটো কাৰ্বি হয় আমি একটা ড্ৰেছ থাকিব এইটো ডিমাচা এইটো ড্ৰেছ লগালে এইটো ডিমাচা হয় আমি গম পাই যাম এনেকুৱা বড়ো কাছাৰীটো বেলেগ থাকে কুকি বেলেগ থাকে এনেকুৱা দেই আছামিজবিলাকৰ বেলেগ থাকে হা তো এইটো কি হয় তাতে পিকচাৰ দি আছে বেলেগ ডেন্সৰ 6টা পিকচাৰ আছে তাতে পিকচাৰতে দি চাবা তেতিয়া ডেন্সবিলাক আছে তোমাৰ লগে ঘৰৰ একটা এক্টিভিটিজ ইউ হেভ টু ডু দিছ এক্টিভিটিজ এট ইয়ৰ হোম আইডেণ্টিফাই দ্য ডেন্স এণ্ড ৰাইট দেয়াৰ নেমছ অ'কে এইটো কোন ট্ৰাইবছে কি ডেন্স কৰিছে ছাপ'জ কোনোবা ড্ৰেছ আছে অসমীয়াটো আছামিজ ডেন্স তাতে নাম্বাৰ দি দিব এইটো আছামিজ বুলি এনেকৈ 6টা আছে 6টা নাম লিখিব লাগিব ঘৰত এজ এ এক্টিভিটিজ নাও নেম এ ফিউ ফেষ্টিভেল ডেট ইউ চেলিব্ৰেট এতিয়া তোমাৰ লগে যোনটো আছা ফিউ কিছুমান ফেষ্টিভেলৰ যোনটো ঘৰত
তোমালোকে পূজা কৰা ফেষ্টিভেলবিলাক ফেষ্টিভেল মানে কি তেওহাৰ হিন্দীত ক'লে কি হ'ব তেওহাৰ বুলিব যেতিয়া তোমালোকে ঘৰত কি কি মানে ফেষ্টিভেল চেলিব্ৰেট কৰা দেই এইটো নামটো দেউতাৰ লগত বা পেৰেণ্টছ লগত সুধিখিনি মাৰ লগত দেউতাৰ লগত সুধিখিনি আংকাল লগত ব্ৰাদাৰ লগত যাৰ লগত সুধিখিনি তোমালোকে ঘৰত এইটো হেৰিটো ফেষ্টিভেলটো লিখিবা হা চবত একেই নহ'ব কিছুমান ট্ৰাইবছ লৈ আছে কিছুমান বঙালী আছে কোনোবা আছামিজ আছে কোনোবা বড়ো আছে কোনোবা কুকি আছে এইবিলাকৰ কি আছে বেলেগ বেলেগ ধৰণৰ হেৰি আছে ফেষ্টিভেল চেলিব্ৰেট কৰে তো চবৰ আনচাৰটো বেলেগ বেলেগ হ'ব নিশ্চয় নাও বিহু ইজ দ্য নেশ্যনেল ফেষ্টিভেল অফ আছাম এতিয়া আছামৰ নেশ্যনেল ফেষ্টিভেলটো কি আছে বিহু এতিয়া বৰ্তমানটো বিহু এবাৰ হোৱা নাই ডিউ টু COVID-19 কৰোণা ভাইৰাছ কাৰণে এবাৰ হেৰিটো ছাছপেণ্ড কৰিছে দেই এইটো কাৰণে কি হয় বিহু কি হ'ল আমাৰ নেশ্যনেল ফেষ্টিভেল অফ আছাম আছামৰ মিনছ কি হয় নেশ্যনেল ফেষ্টিভেল দেই It is celebrated by all the peoples in Assam irrespective of their caste, creed and language. এতিয়া বিহুটো কি হয় আছামৰ নেশ্যনেল ফেষ্টিভেল আৰু এই ফেষ্টিভেলটো বিহু যোনটো ফেষ্টিভেল হয় এইটো গোটেই আছামত সব জাতিয়ে মানে দেই সব জাতি চেলিব্ৰেট কৰে কাষ্ট ক্ৰিড মানে কাষ্ট মানে ক্ৰিড হৈ গ'ল যেনেকৈ কোনোবা খ্ৰীষ্টান আছে কোনোবা হিন্দু আছে কোনোবা মুছলিম হৈ যায় আৰু কাষ্টটো গম পোৱা সবৰ কাষ্টটো বেলেগ বেলেগ থাকে যিমান কাষ্ট ক্ৰেজ আৰু যিমান ভাষা লেংগুৱেজেছ ছাপ'জ কাৰ্বিবিলাক বেলেগ কয় অসমীয়াবিলাক বেলেগ কয় নেপালীবিলাক বেলেগ লেংগুৱেজ কয় তো এইটো লেংগুৱেজৰ বাউণ্ডিং নহয় এইটো বিহুটো চবে মানে দেই ইভেন all the tribes all the ethnic tribes including all the tribes যোনটো অসমত থাকে এইবিলাক চব without any burden okay they celebrate national festivals okay now bihu is intimately associated with cultivations and it is therefore known as an agriculture based festival इतना intimately माने क्या है intimately माने wholeheartedly माने दिल से हिंदी होने तो क्या हो दिल से माने हाँ मरद परा माने तो बिहू क्या है बिहू तो क्या है associated with cultivation माने है कल हिंदी कोले तो खेती बिला खाए इधुए ने खेती नो आमी करो धान सान जो आमार अखमत है बेसिकली इटू ऊपरते इटू फेस्टिवल तो बिहू है এইটো কাৰণে এইটো কয় এগ্ৰিকালচাৰ বেষ্ট ফেষ্টিভেল মানে এগ্ৰিকালচাৰ ওপৰত এগ্ৰিকালচাৰ বেষ্ট ফেষ্টিভেল মানে কৃষি মানে কৃষি সম্বন্ধিত তেওহাৰ হিন্দীত হ'ব এনেকা হ'ব এইটো দেন देयर आर 3 বিহুস এতিয়া অসমত কিমানটা বিহু থাকে তিনিটা বিহু বহাগ বিহু কাতিক বিহু এণ্ড মাঘ বিহু you should memorize this bihu how many types of bihu are there in Assam there are কিমান থাকে 3 types of bihu number 1 মাঘ বিহু কাতি বিহু আৰু বহাগ বিহু নে ইটো হৈ গল তোমাৰ লগৰ বিহু তিনটা বিহু ইয়া তোমাৰ লগৰ ইটো কি ঘৰতে পঢ়িবা আৰু তাৰ পিছত তোমাৰ গলে পাৰিলে কিমান আমাৰ হেতে আসামত কিমান ট্ৰাইবছ থাকে এথনিক ট্ৰাইবছ বিলাক তাৰ নাম লিখিবা আৰু যোন কেৱাইএফ যায় তাতে তো থাকে এথনিক ঘৰবিলাক থাকে নেপালী এথনিক গ্ৰুপ তিবা থাকে ৰাভা থাকে মাৰ থাকে মিজু থাকে কুকি থাকে ইবিলাক তাতে তো গলে তো ইভেন 9-10 মান থাকে এথনিক গ্ৰুপছবিলাক তো চাও পারে তাতে তোমাৰ লগত ঘৰত হুদিখিনি ইবিলাক এজ এ এসাইনমেন্ট এজ এক্টিভিটিজ ঘৰত লিখিবা আৰু ডিউ টু মিন্স little bit first chapter I will just continue this chapter part wise আজি মই একটা part 1 বনাইছো নেক্সট দিন part 2 বনাম এনেকা কৰি কিনি অলপ দীঘল আছে এই কাৰণে মই part 1 part 2 এনেকা বনাই যাম আৰু এটো লাষ্টত মানে এটো কোৱেশ্চন আছে দিম আজি কাৰণে মানে থ্যাংক ইউ